Hello guys, welcome back to my YouTube channel. तो बाबू ट्रेवल সকল আপোনাক সকলোকে স্বাগতম জনাইছো। তো যেহেতু শিৱসাগৰৰ পৰা কেদাৰনাথ চাইকেল যাত্ৰা আজি আমাৰ 26 নম্বৰৰ দিন। তো 26 নম্বৰৰ দিনত আমি আহি পালোহি এফালে চন্দনদাহঁতৰ লগত শ্ৰীনগৰত লগ পালোহি কালি। বৰষুণ দিছিলে বহুত কষ্টত আহিলো। চন্দনদা কিবা এটা কৈ দিয়ক। মই কি কম ক'বলৈ মোৰে ভাষাই নাই ৰ'বা, ইমান দূৰ তোমালোকে কষ্ট কৰি আহিছা। বাপৰে বেচেৰাকেইটা ইয়াতে খোজকাঢ়ি উঠিবলৈ কষ্ট, তেনেকুৱা এটা জেগাত এটা চাইকেল লৈ কেনে উঠি আহিছে। ইফালে সিফালে চাইটো আহিবলগীয়া হয়। যিহে জেগা, যিহে খুবচুৰতি মানে ইমান ধুনীয়া ধুনীয়া নাজাৰা। বাপৰে মানে কি ক'ম আৰু, মই ইহঁতক দেখি কেনে মই ভাবিছিলোঁ যে ডাঙৰ ডাঙৰ ল'ৰা এনেকৈ ভাবি আছিলোঁ প্ৰথমতে, কিন্তু এতিয়া চাইছোঁ বেচেৰাকেইটা ইমান সৰু সৰু তথাপিও ইমান দূৰ চাইকেল চলাই আহিছে। বাকী যে কি নহওক, মোক আপোনালোকে চিনি পাই নাপায় নাজানো, মোৰ নাম চন্দন। মই আজি কেদাৰনাথ যাত্ৰা খোজকাঢ়ি আহি আছিলোঁ। মই আপোনাৰ গহপুৰৰ পৰা আজি মোৰ 65 ডেজ হৈ গ'ল। কিন্তু মই এটাই কথা আপোনালোকক ক'ম, মোক আপোনালোকে কিবা ছাপোৰ্ট কৰে নকৰে নাজানো, কিন্তু এই ল'ৰাটোক ইয়াক আপোনালোকে ছাপোৰ্ট কৰিব। বহুত মানে কষ্ট কৰি বেচেৰা ভিডিঅ' বনাই আছে। আপোনালোকৰ এটা কমেণ্টে মনত যিটো সাহস দিয়ে, যিবিলাকৰ ইনষ্টাগ্ৰাম আছে, ফেচবুক আছে, সিহঁতে গম পায় এটা কমেণ্ট বা এটা ফ'ল' বা এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট যেতিয়া কোনোবাই পঠাই ন, কিমান এটা ভাল লাগে। গতিকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। বাকী এতিয়া পেকিং কৰি আছোঁ, পেকিং কৰি হ'লে ৰাস্তাত আকৌ লগ পাম। হৰ হৰ মহাদেৱ। তো এফালে আছে আমাৰ नागेश्वर भाई, कुछ बोल लीजिए। जरूर 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 बोलेंगे बोलेंगे। तो एखने और साइकिल ट्रेवल विथ नागेश्वर, कुछ बोल लीजिए। हेलो दोस्तों, थोड़ा करीब आ जाओ। कैसे हैं आप लोग? आसाम के लोगों को मेरा प्यार भरा नमस्कार। आशा है कि आप लोग अपने घर में बहुत अच्छे होंगे। तो ये हमारे भाई हैं आसाम से हैं कुछ लोग, तो सारे भाई को चैनल को सब्सक्राइब करना और घर बैठे केदारनाथ का दर्शन करना। मैं ट्रैवल विथ नागेश्वर कर रहा हूँ साइकिल से ऑल इंडिया टूर, और आज मेरा 158 दिन है जिसमें मैं 16 राज्य घूम चुका हूँ, और अभी भाई लोगों के साथ केदारनाथ जा रहा हूँ। तो बोलो हर हर महादेव। हर हर महादेव। तो एफाले आमार विशाल भाई আছে, বস্তু পেকিং কৰি আছে। বিশাল ভাই কিবা এটা কৈ দিয়া। জয় অসম, প্ৰথমতে ক'ম জয় অসম। আৰু আমি একেলগে গৈ আছোঁ কেদাৰনাথ চাইকেল যাত্ৰা। মোৰ আছিল আয়োধ্যা টু কেদাৰনাথ চাইকেল যাত্ৰা, আৰু সিহঁতৰ শিৱসাগৰৰ পৰা আহি আছে। তো সিহঁতক বহুত বেছি ছাপোৰ্ট কৰি দিব আপোনালোকে। নমস্কাৰ, বেছি ছাপোৰ্ট কৰিব সিহঁতক। আৰু মোৰ নাম বিশাল চেত্ৰী, মই আছোঁ অসম গুৱাহাটীৰ পৰা। তো এতিয়া দেখিলে চবকে ইণ্ট্ৰটো কৰাই দিলোঁ। তো এতিয়া আমি গৈ আছোঁ। এতিয়া আমি ক'লৈকে যাওঁ সেইটো সিদ্ধান্ত হোৱা নাই, যিহেতু পাহাৰৰ জেগা বেছি ৰিস্ক ল'ব নোৱাৰি। তো এইফালে ভিউটো দেখিছে, কি ধুনীয়া ভিউ। ভিউটো পূৰা এক নম্বৰত আছে ন, ভিউ মেইন। তো পূৰা ভিউ চাই চাই আহি আছোঁ জেগাই জেগাই। তো ইনষ্টাগ্ৰামত আপলোড দিম, যদি কোনোবাই ফ'ল' নামাৰে ফ'ল'টো মাৰি ল'ব গৈ পিনে। তো আগলৈ গৈ আছোঁ, আগত লগ পাই আছোঁ। তো এতিয়া আমি বস্তুবোৰ নিয়ে পেকিং কৰি ল'লোঁ। এইফালে দেখিছে, এইফালে ভ্লগ বনাই আছে নাগেশ্বৰ দাই। তো এইফালেও ভ্লগ। তো চন্দন দাটো ওলাই গ'লে আগতে, তেওঁ যিহেতু খোজকাঢ়ি যাব লাগিব, আমি চাইকেল লৈ যাম। তো এইফালে চাইকেলখন এবাৰ চাই লওক। এতিয়া আগত গৈ আছোঁ, ভিডিঅ'টো চাই থাকিব। আমি এইফালে অলপ উঠি আহিলোঁ। তো এইফালে দেখিছে কেইদিনা ভিউ। সেই তাৰফালে চোৱা, উঠিব পৰা নাই। আৰু বিশাল ভাই উঠিব পৰা নাই, ঠেলি ঠেলি আহি আছে। সেইটো আপ পূৰা এনেকুৱা। তো আগলৈ গৈ আছোঁ আমি। শ্ৰীনগৰ পামগৈ আৰু বেছি দূৰ নাই। তো শ্ৰীনগৰত গৈ ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰোঁ। একদম গৰমত অৱস্থা বেয়া হৈছে। ঠিক আছে, তো আগত গৈ আছোঁ। তো এইফালে অলপ ৰখিলোঁ, যেতিয়া ভাল ভিউ এটা দেখোঁ তেতিয়া ৰখিবলৈ মন যায়। তো এইফালে মোৰ চাইকেলখন, এইফালে আমাৰ বিশাল ভাই চাইকেলখন আছেই। বিশাল ভাই মই একেলগে আহিছোঁ, তেতিয়া আগত গ'ল অলপ। তো এইফালে ভিউটো চেক কৰক এবাৰ, কি ধুনীয়া। চাইকেলখনটো তলত থৈ দিলোঁ। তো এতিয়া এফালে ধুনীয়াকৈ মজা ভিউ তাত বহি আছোঁ। তো এখন হোটেলত সোমাইছোঁ, পৰঠা খাম, পৰঠা বনাবলৈ অৰ্ডাৰ দিছোঁ। অদিত্যহঁতটো আগত গ'লগৈ, তেতিয়া আৰু ঝাৰখণ্ডৰ ল'ৰাটোৰ লগত আগত গ'লগৈ। তো ৰখিব কৈছোঁ দেউতাকক। আমি খাই লওঁ পৰঠাটো,
আগলৈ গৈ আছোঁ সেইটো চাই আহি অলপ আগত আহি পিনে ৰখিছোঁ তো নেমু পানী খাবলৈ। তো এইফালে ভাই বনাই আছে, তো এইফালে বহি আছে বিশাল, তো চন্দন দা আহি আছে তলৰ পৰা খোজকাঢ়ি। যিহেতু বহুত গৰম পৰিছে, গৰম পৰাৰ কাৰণে বেছি যাব পৰা নাই। অধিকহঁত বহুত আগৰ পৰা লাগে, আমি লাহে লাহে আহি আছোঁ চন্দন দাৰ কাৰণে, যিহেতু চন্দন দাৰ কাৰণে ৰখিব লাগিব আমি। তো আমি নেমু পানী খাই ল'ম, তো ভিডিঅ'টো চাই দিম। ইয়াত ধুনীয়াকৈ মন্দিৰ ভাগতে ধুনীয়াকৈ আমাক এতিয়া খিচিৰি বনাই দিলে। তো এইফালে তেওঁলোকে দিলে ভাত ধুনীয়াকৈ খিচিৰি বনাই। এইফালে চন্দন দা কেনেকুৱা লাগিছে? মজা। তো ধুনীয়াকৈ খিচিৰি খাই পিনে আকৌ যাম আগলৈকে। তো লৰিটো আগত গ'লগৈ, ভিডিঅ'টো চাই থাকিব। তো গাইছ আহি এতিয়া পাহাৰৰ ওপৰ পালোহি। এইফালে দেখিছে কেনেকুৱা ওখত উঠি আহিবলগীয়া হৈছে আমি। এইফালে দেখিছে গাড়ীয়ে যাব পৰা নাই, গাড়ী পিছলৈ আহিছে। তো লগতে মোৰ আকৌ চকাটো পামচাৰ হ'ল। তো দেখিছে কেনেকুৱা পূৰা আপত উঠি আহিছোঁ, আৰু আপ আছে সেইফালে। তো বহুত কষ্ট হৈছে আজি, যিহেতু চকাটো পামচাৰ হৈ গ'ল। তো এইফালে চন্দন দাৰ খোজকাঢ়ি অৱস্থা বেয়া হৈ গৈছে। চন্দন দা কিবা এটা কৈ দিয়ক আৰু। হৰ মহাদেৱ, মজা লাগিছে, মজা লাগিছে। ভাগৰে কলিজে খাই গৈছে। মানুহে ভাবে মহাদেৱ ভক্ত ভাং খাই পুৰা যায়। ইয়াত যোনে ভাং খাই আহিব ন, তাৰ কলিজা এফালে এৰুৱাই দিব, কিন্তু আহিব নোৱাৰিব। ইয়াত নচা খাই পিনে কিবা ভাং বিড়ি খাই এইবিলাক জেগাত অহাটো একদম মানুহে সপোনতো ভাবিব নালাগে, আৰু কেতিয়াও নাহিব। আমি যেনেকৈ আহিছোঁ ন, আগলৈ পেলাই চাওক গাড়ী চাওক পিছলৈ ঘূৰি ঘূৰি যায়। এনেকুৱা অৱস্থাত আহি আছোঁ আমি। এনেকুৱাই সৰু ৰাস্তা দেখিছে কেনেকুৱা কষ্ট হৈছে। আৰু ইয়াৰ ওপৰ ফালে চাওক আপোনালোকে, ওপৰৰ পৰা পাহাৰ কেনেকৈ ভাঙি আহি ইয়াত ক'ত পাইছেহি, আৰু তলফালে চাওক ক'ত পাইছেগৈ। তো দেখিছে বাছ চাছবোৰ উঠিবলৈ কেনেকুৱা কষ্ট হৈছে। आसाम से भैया, हाँ आज नया 600 दिन हो गया। इधर তো এতিয়া আমি গৈ থাকোঁ, ভিডিঅ'টো চাই থাকিব। দেখিছে কেনেকুৱা কষ্ট। তো এতিয়া আমি কেনেকুৱা ডেঞ্জাৰ ৰাস্তাত আহি আছোঁ দেখিছে। ওপৰৰ পৰা কেনেকৈ শিল খহি আহি এইবোৰ পৰিছে, এইবোৰ দেখিছোঁ নহয় কেনেকুৱা ওখ। বাইক স্কুটি উঠিবলৈ ইমান কষ্ট হৈছে। তো তলফালে নদীখন দেখিছেই, তালৈকে উঠিব লাগিব এতিয়া আমি। তো চকাটো পামচাৰ হ'ল, এতিয়া বহুত কষ্ট হৈছে উঠিবলৈ। তো এবাৰ কমেণ্টত চবেই হৰ হৰ মহাদেৱ বুলি লিখি দিব। যদি হৰ হৰ মহাদেৱ বুলি কমেণ্ট নাপাওঁ, অকণমান শান্তি পাম। পমচাৰ দোকান পাই গ'লোহি। তো এইফালে দেখিছে ভিউটো কেনেকুৱা। তো সেইফালে ধুনীয়াকৈ বহি আছে বিশাল। তো চন্দন দাৰ পিছত আহি আছে, অভিজিতটো আগত আছে। এইফালে দেখিছে কেনেকুৱা ধুনীয়া। এতিয়া অলপ হেলনীয়া পাম আৰু লাহেকৈ। তো যিহেতু 12 কিলোমিটাৰমান ওপৰত আহিলোঁ, একদম পূৰা ওখ আছিলে। ওখ উঠোতে আমাৰ কষ্ট হ'ল, খালি সেইখন কষ্ট একো নাই, আৰু তললৈ যামেই এতিয়া কষ্ট আহি হৈ যাব। তো দেখিছে এইফালে এতিয়া ধুনীয়াকৈ পমচাৰ চাব এতিয়া। তো আগলৈ গৈ আছোঁ, উদীপ্ত লগ কৰিলোঁ, তাৰপৰা ধুনীয়াকৈ ভিডিঅ'টো আকৌ তাৰপৰা ষ্টাৰ্ট কৰিছোঁ, চাই দিব। আগতে এতিয়া আমি এটা অদ্ভুত বস্তু দেখা পালোঁ ইয়াতে, ৰুদ্ৰপ্ৰয়াগ নগোৱা আগতে। দেখিছে এইফালে গুফা এটা আছে। তো মুখতে কি ধুনীয়া ভিউ দেখিছে। তো এই গুফা আন্দৰ কিবা আছে নেকি চাওঁ। তো দেখিলে গুফা ভিতৰত সোমাইলোঁ আমি এতিয়া। গুফাটোত কিবা আছে নেকি তাকে চাওঁ আমি এতিয়া।
लंबा है, कितना दूर है? 900 मीटर लंबा है। 900 मीटर है। हाँ, बहुत बहुत सुरंग है, वहाँ अंदर मत जाओ, हाँ, यहाँ जंगली जानवर हो सकते हैं, सांप वगैरह बहुत। सांप वगैरह होते हैं। आप लोग कहाँ से हैं? हम आसाम से। आसाम से? हाँ, कहाँ जाओगे? हम केदारनाथ। तो मिलकर अच्छा लगा। हर हर महादेव। जय श्री राम, जय অসম। जय श्री राम, हर हर महादेव। তো এফালে সোমাই গৈছে দেখিছে। সুৰংগৰ ভিতৰত নগ'লোঁ। তো এই দাদাহঁতে ক'লে তো ভিতৰত গোটেই মানে সাপ আৰু মানে গোটেই জীৱ জন্তু আছে বুলি। তো সেইকাৰণে নগ'লোঁ, ভয় লাগিলে যিহেতু অলপ। তো সেইকাৰণে নগ'লোঁ আৰু। তো বেলেগখন দেখাই দিম, যেতিয়া আমি ঘূৰি আহিম তেতিয়া অকণমান সাহস কৰি সোমাম। তো আপোনালোকক দেখাম, আপুনি চিন্তা নকৰিব। যেনে তেনে কিবা এটা কৰি হ'লেও দেখুৱাইহে দিম, আপোনালোক চিন্তা নকৰিব। মোৰ চাইকেলখন পৰি আছে, বতাহত পৰি গ'ল। দেখিছে কেনেকুৱা বতাহ মাৰি আছে ইয়াত। তো আগলৈ গৈ আছোঁ আমি এতিয়া ৰুদ্ৰপ্ৰয়াগলৈকে। ভিডিঅ'টো চাই থাকিব। হৈছে ৰাতি 8টা। তো 8টা বজাত আমি যাত্ৰা ষ্টাৰ্ট কৰিয়ে আছোঁ, যিহেতু আমাৰ মন্ত্ৰপুৰ স্থান পোৱাগৈ নাই ৰুদ্ৰপ্ৰয়াগ। তো আগত বিশাল ভাই গৈ আছে। বিশাল ভাই, ওখখিনি উঠি কেনেকুৱা লাগিলে? ডেঞ্জাৰ ডেঞ্জাৰ ন? তাতে মোৰ চকাটো পামচাৰ হৈ গ'ল, সেইটো কাৰণে অলপ বিপদ হৈ গ'ল। মানে ওখ দেহত টানিবলৈ বহুত কষ্ট হৈছিলে, পামচাৰ যিহেতু। তাৰপৰা এইফালে এইটো উদীপ্ত পিছত আহি আছে, তাক লগ পালোঁ। ঠিক আছে, থেংক ইউ। हाँ, তো এওঁলোকে ক'লে আগত মন্দিৰ ভাগ আছে বুলি। তো আমি সুৰংগ এটা পাৰ হৈ যাব লাগিব এতিয়া। তো সুৰংগটো পাৰ হৈ লওঁ, তাৰপিছতে মন্দিৰ ভাগ পাম। তো মন্দিৰ ভাগতে থকা কথা কৈছিলে, তাতে গৈ চাওঁ এতিয়া। আহি তো এইফালেদি যাব লাগিব সুৰংগ তলেদি, তো কেদাৰনাথ পিনে। তো দেখিছে কেনেকুৱা ধুনীয়া আন্ধাৰ। এইফালে আছে ৰুদ্ৰনাথ जी का प्राचीन मंदिर। क्या ये बाबू ट्रेवलिंग ब्लॉग इंस्टा पे भी हो? हाँ, किस नाम से? न्यू तन्मय। न्यू तन्मय। न्यू तन्मय। তো ঠিক আছে, আমি এতিয়া সোমাই গৈছোঁ ধুনীয়াকৈ। ভিডিঅ'টো চাই থাকিব। তো এতিয়া এফালে ভাত আহি গ'ল। তো ভাত খাবলৈ লৈছোঁ আৰু লাহেকৈ। তো এইফালে বিশাল ভাই ভাত খাবলৈ লৈছে। তো দীপ্ত ইয়াৰ গাটো যিহেতু অকণমান বেয়া আছিলে, সেইকাৰণে ভাত নাখোৱা, ভাত পেকিং কৰি লৈ আহিছে। তো এইফালে চন্দন দায়ো ব্লগ বনাই আছে। তো এতিয়া ভাতটো খাই লওঁ আৰু। যিহেতু এই সুৰংগটোৰ ভিতৰত যাব লাগিব। এই সুৰংগটো বনাইছিলে এই মেচিনটোৱে। তো মেচিনটো দেখিছে ইয়াত খাৰা কৰিছে ধুনীয়াকৈ। তো এতিয়া আমি ধুনীয়াকৈ ভাত চাত খাই ল'লোঁ। ভাত চাত খাই পিনি এতিয়া আমি সংগম যাম, সংগমতে থাকিবৰ কাৰণে যাম। তো ভিডিঅ'টো চাই থাকিব, সংগমতো দেখাই আছোঁ। তো দেখিছেই কি ধুনীয়া সুৰং। আমি আহি এতিয়া ৰুদ্ৰপ্ৰয়াগ পাই গ'লোহি। ৰুদ্ৰপ্ৰয়াগত এতিয়া আমি সংগমত আছোঁ, য'ত যিহেতু সংগম হয়। তো এতিয়া আমি সেই ধুনীয়াকৈ টেনশ্যন লগাই ল'লোঁ। কিনাৰত দাদাহঁতেও লগাই থৈছে, ধুনীয়াকৈ লগাই থৈছে। এইফালেও তেনেকৈ খানা বনাব লৈছে। তো এইফালে টেনশ্যন লগাই লওঁ ধুনীয়াকৈ। তাৰপৰা বিশাল ভাই এইফালে ধুনীয়াকৈ হেৰি চাই আছে। এনেই পৰিৱেশটো কেনেকুৱা লাগিছে এইটো কোৱা? বহুত ধুনীয়া লাগি আছে। এতিয়া বৰ্তমান মানে আহি পালোঁ নিজৰ জেগাত, এতিয়া ভাল লাগি আছে। ক'ব লাগে চবে ভাইটিক মানে অলপ ছাপৰ্ট কৰিব দেই। মই বাৰে বাৰে কথাটো কৈ আছোঁ। তো শুনিলে নহয়, ইমান ধুনীয়া পৰিৱেশ তাৰ মাজত আছোঁ ধুনীয়াকৈ। আৰু বেছিদিন নাই, 3দিন 4দিনমান লাগিব কেদাৰনাথ পাবলৈ। তো ভিডিঅ'টো চাই থাকিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তো যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। জয় অসম, হৰ হৰ মহাদেৱ। ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।